মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো এক্টিভ ষ্টাডি আসামৰ অন্য এটি ভিডিঅ'লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্টিভ ষ্টাডি আসাম চেনেলটো বহু দিনৰ এটা বিৰতিৰ অন্তত আকৌ এটো আৰম্ভ কৰা হৈছে পুনৰ ভিডিঅ' দিবলৈ হে তোমালোকে ঠিক আগৰ দৰে ভিডিঅ'ৰ পাই থাকিবা আজি এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ দুটো পাঠ অৰ্থাৎ অসম জাতীয় বিদ্যালয়ৰ অসমীয়া বিষয়ৰ লগত সংগতি ৰাখি যেটো দুবাৰ দিছে এই দুটো পাঠৰ নাম মহাপুৰুষ শংকৰদেৱ আৰু ইয়াৰে প্ৰথম অধ্যায়ৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে আপলোড কৰা হৈছে আৰু এতিয়া এইটো ভিডিঅ' দ্বিতীয় অধ্যায়ৰ সকলোখিনি প্ৰশ্ন উত্তৰ সামৰি লোৱা হৈছে তেনেহলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰক প্ৰথম প্ৰশ্নটো কি দিছে শংকৰে শিশু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দহঁতৰ কি কথা মনলৈ আহিছিল উত্তৰ শংকৰে শিশু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰো খেলিবৰ মন গৈছিল 2 নম্বৰ প্ৰশ্ন শংকৰে লগৰীয়াৰ লগত যে ধৰি কি চৰাই ধৰিছিল সেই চৰাইবোৰ ধৰি হেকত কি কৰিছিল উত্তৰ শংকৰে লগৰীয়াৰ লগত যে ধৰি বতা চৰাই ধৰিছিল সেই চৰাইবোৰৰ লগত খেলি হেকতে বনত এৰি দিছিল এতিয়া 3 নম্বৰ প্ৰশ্ন শংকৰৰ সমানে লুইতত হাতুৰিবলৈ গৈ সতানন্দহঁতৰ কি অৱস্থা হয় লিখা লগৰীয়াবোৰ সিপাৰৰ পৰা কি উপায়েৰে ইপাৰ পায়হি ইয়াতে দুটা প্ৰশ্ন আছে দুইটাৰ উত্তৰ একেলগে লিখিব লাগিব উত্তৰ সতানন্দহঁতে শংকৰৰ সমানে হাতুৰিবলৈ যায় যদিও সিপাৰলৈ যাবলৈ হাহে নোকলায় কেতিয়াবা যদি সিপাৰ হয় তেতিয়া সিপাৰৰ পৰা নাওত উঠিহে ইপাৰ পায়হি তোমালোকে বুজি পাইছা নিশ্চয় 4 নম্বৰ প্ৰশ্ন শংকৰহঁতে সৰুতে খেলা কেইবিধমান খেলৰ নাম লিখা উত্তৰ দুগদুগলি ভটা হাতুৰি ইপাৰ সিপাৰ হোৱা নদী হাতুৰি ইপাৰ সিপাৰ হোৱা ইত্যাদি 5 নম্বৰ প্ৰশ্ন খেৰখুতিয়ে ভেকুৰীৰ মাক দেউতাকৰ কিয় গোচৰ শুনিব লগা হৈছিল উত্তৰ ভেকুৰীৰ হাত ভগাৰ কাৰণে খেৰখুতিয়ে ভেকুৰীৰ মাক দেউতাকৰ পৰা গোচৰ শুনিব লগা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো এইখিনি আছিল আশা কৰিছো ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নিশ্চয়কৈ উপকৃত হ'ব পাৰিবা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছো